বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰিব পাৰিবনে নাই, সেইটো অসমৰ ৰাজনীতিৰ আটাইতকৈ জটিল প্ৰশ্ন। হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ ৰাজনীতিৰ এজন মহান প্ৰভাৱশালী নেতা। অৰুণোদয় আঁচনিৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই মহিলা ভোটাৰৰ এক বিশাল অংশক নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, যোৱা লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ বিজয়ে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈক সহজভাৱে ল'ব নোৱাৰি। গৌৰৱ গগৈ এজন শিক্ষিত, নম্ৰ আৰু স্পষ্টবাদী নেতা হিচাপে তেওঁৰ এক সুকীয়া পৰিচয় আছে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত তেওঁৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈ ডাঙৰীয়া তৰুণ গগৈৰ উত্তৰাধিকাৰী হোৱাৰ বাবে অসমীয়া মানুহৰ এটা আৱেগিক সমৰ্থন তেওঁ লাভ কৰে। বন্ধু বান্ধৱীসকল, যদি গৌৰৱ গগৈ ডাঙৰীয়াই সকলো বিৰোধী দলক একগোট কৰি ৰাখিব পাৰে, তেন্তে তেওঁ বিজেপিৰ ভোট বিভাজন ৰোধ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, বৰ্তমানৰ পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মা যথেষ্ট আগুৱাই আছে, কিন্তু ৰাজনীতিত একোৱেই অসম্ভৱ নহয়। 2026 বিধানসভা নিৰ্বাচনত যদি গৌৰৱ গগৈ কেৱল বিজেপিৰ বিৰোধিতা নকৰি অসমৰ উন্নয়নৰ এক নতুন বিকল্প মডেল ৰাইজৰ আগত দাঙি ধৰিব পাৰে, তেন্তে এক তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত। আমি কংগ্ৰেছ চৰকাৰ গঠন কৰিব লাগিব। বিজেপি আমাক নালাগে, আমাক বিজেপিক নালাগে, আমাক কংগ্ৰেছ চৰকাৰ লাগে। অ'কে, গৌৰৱ গগৈ জিন্দাবাদ।